নমস্কাৰ, স্বাগতম আপোনাক মই আন এটা ব্লগলৈ। তো প্ৰায় এতিয়া 8মান বাজিছে। আজি অলপ দেৰিকৈ আৰম্ভ কৰিলোঁ ব্লগটো। ৰাতিপুৱাই আৰম্ভ কৰিবলৈ ভাবিছিলোঁ, উঠি ঠিকেই আছিলে গোটেইখিনি, কিন্তু আপুনি জানেই এইটো বতৰটো কিমান বেয়া কৰিছে এতিয়া। আৰু বতৰটোৰ লগত মানে মোৰ ব্লগিঙৰ কি কথা আছে মানে কি বতৰ বেয়া কাৰণে কামখিনি মানে মই বেছিকৈ কৰিব লগা হৈছে। এতিয়া মই আপোনালোকক অলৰেডি কোৱা হৈছে যে ল'ৰা স্কুল বন্ধ, ল'ৰা ঘৰত আছে, এইফালে ছোৱালীৰো আজি বন্ধ, ঈদ বুলি। দুইজনে আছে আৰু এইফালে বৰষুণৰ বতৰ, মানে কি ক'ম আৰু ইহঁতৰ এবাৰ বাহিৰত যাব, এবাৰ গাটো ভিজাই আনিব, তাৰপিছত আকৌ কাপোৰখিনি সলাই দিওঁ, আকৌ অকণমান ঘৰৰ কাম কৰিব আহোঁ, আকৌ চাব আকৌ সিহঁতে পানীতে খেলি আছে। তেনেকৈ আৰু দুবাৰ তিনিবাৰমান তাহাঁতকে গা পা ধুৱাই কাপোৰ সলাই মেলি কাপোৰখিনি ধোৱা মেলি মানে সেইবোৰে কৰি আছোঁ, তাহাঁতৰ লগতে লাগি আছোঁ। তো সেই ঝটপটকৈ কিবা এটা বনালোঁ আৰু বাপেক নাই, তো আমি তিনিজনে আছোঁ। তো এতিয়া লাঞ্চটো কৰোঁ, তো ব'লক দেখাই আছোঁ আপোনাক। এয়া মোৰ থালখন মই লৈ আহিলোঁ। আজি চিম্পল লাঞ্চ আছিলে, এয়া বগা ৰাজমাহ, তাৰপিছত পনীৰৰ চব্জি অকণমান আছিলে, আপোনাৰ আচাৰ, পিঁয়াজ আৰু জলকীয়া। দালি বনাইছিলোঁ, কিন্তু দালি মই তেনেকৈ ভাল নাপাওঁ, ৰাজমাহ আছে কাৰণে মই দালিটো নল'লোঁ, তো মই এনেকৈয়ে খালোঁ। খাই ভালেই লাগিছে, চিম্পল হয়, আৰু ৰাজমাহটো মোৰ এনেও ফেভৰেট হয়। ৰাজমাহ মই বিৰাট ভাল পাওঁ, যিকোনো ৰাজমাহ হ'লেও হ'ল, আপোনাৰ এনেকুৱা বগাটো হ'লেও হয়, বা আমাৰ যোনটো ৰঙা ৰাজমাহ, পাহাৰী ৰাজমাহো পায়, আৰু যোনটোৱে বনায় মোৰ সেইটো গোটেইকেইটা ফেভৰেট। তো মই ৰাজমাহ দি ভাতকেইটা খালোঁ, খাই লৈ পিনে ল'ৰা ছোৱালীহঁতকো খোৱালোঁ। এতিয়া শুব লৈছোঁ, অলপমান বিচনাত বাগৰিছোঁ। এই শুব লওঁতে তাইৰ লগত অকণমান খেলিলোঁ। তাই মানে বহুত আমনি কৰে, শুব নোখোজে, জোৰবস্তি কৰি শুৱাব লাগে তাইক। সেইটো সময়ত তাইক শুৱাৰ টাইমত মই অলপ খেলাওঁ তাইক, যিকোনো কথাত আৰু তাইৰ লগত। দেখিছেনে, তাইও মানে মোৰ লগত কি ধুনীয়াকৈ ৰিপ্লাই কৰে কথাবোৰত। এনেকৈ খেলিলোঁ, খেলি লৈ তাইক অকণমান শুৱাব চেষ্টা কৰি আছিলোঁ। তো সেয়াই চাওকচোন। তুমি কি কৰিছা এতিয়া, শুবা নেকি? শুবা? তুমি গুড গাৰ্ল নে বেড গাৰ্ল হয়? গুড গাৰ্ল। নো বেড গাৰ্ল। অ'কে, এতিয়া বাই বাই কৰি দিয়া এতিয়া। হাই। তো শুব লৈছিলোঁহে, শুব মানে টোপনি অকণমান আহিছিলে মাত্ৰ, তেতিয়া কলিং বেলটো বাজিলে, ওলাই গ'লোঁ। ওলাই যাওঁতে দেখিলোঁ ডেলিভাৰী ল'ৰা এটা আহিছে, কিবা ডেলিভাৰী দিবলৈ। তো ৰিচিভ কৰোঁতে সেয়া আৰু পেকেটটো চাওকচোন, সেয়া ফ্লিপকাৰ্টৰ ৰিচিভ কৰিলোঁ আৰু মই এতিয়া বৰ্তমান খুলিলোঁ। মই খোলাটো মানে একদম মানে আইডিয়াই নহ'ল যে আপোনালোকক দেখাম বুলি, খোলাৰ পিছত দেখাই আছোঁ এতিয়া। তো খুলি চালোঁ, যে খুলি চাই দেখিলোঁ এয়া দেখিছেনে বেডশ্বীট। তেওঁ কেতিয়া অৰ্ডাৰ দিছে, কি দিছে, মই একো গম নাপাওঁ। মানে আজি ৰিচিভ কৰোঁতে গম পাইছোঁ বেডশ্বীট এখন অৰ্ডাৰ দিছিলে তেওঁ। তো সেয়া বেডশ্বীটখন দিছিলে, বেডশ্বীটৰ লগত দুটা পিল্ল' কভাৰ আহিছে, এই দুটা পিল্ল' কভাৰ, কিন্তু মেটেৰিয়েলটো বহুত ভাল দেই, কটন একদম। মই কিন্তু বেডশ্বীট সদায় দোকানত গৈহে কিনি ভাল পাওঁ, মানে এইবোৰ বস্তু মই চুব পাৰিলে, মানে যিহেতু এইটো বস্তু আমি সদায় ইউজ কৰোঁ, কেনেকুৱা লাগিব, আৰাম হয়নে নহয়, এইবোৰ গম পালে ভাল লাগে ন, সেইকাৰণে মই চুই মেলি আহে মানে বস্তুটো কিনোঁ। তো এনেকৈ বেডশ্বীট মই অনলাইন কেতিয়াও অৰ্ডাৰ দিয়া নাই। তো এয়া চাওক বেডশ্বীট, এইটো পিল্ল' কভাৰ, আৰু কটনৰ হয়। আৰু এই বেডশ্বীটখন কেনেকুৱা জানে, এই যে ষ্ট্ৰেচেবল বেডশ্বীটবোৰ দেখায় ন টিভিত, কেতিয়াবা এডভাৰ্টাইজত আমি দেখা পাওঁ যে এনেকুৱা মানে আপোনাৰ মেট্ৰেছত লগাব পাৰি, এনেকৈ হেৰি থাকে নেকি, এইটো প্লাষ্টিক লগোৱা থাকে যে তেনেকুৱা। তো এইটো আপুনি মেট্ৰেছত ধুনীয়াকৈ লগালে মানে বস্তুটো ফিটিং হৈ থাকে আপোনাৰ। আৰু ল'ৰা ছোৱালী যিহে উৎপাত, মানে আপোনাৰ বিচনা চাদৰখন লগাই থৈ গৈ যাওঁহে অলপ পিছতে চাবচোন একদম আপোনালোকে তাতে জঁপিয়াই মেলি অৱস্থা নাইকিয়া কৰি দিয়ে বিচনা। তো সেইকাৰণে এইটো বেডশ্বীট লগাই চাম এতিয়া কেনেকুৱা ৰিজাল্ট আপোনাক জনাম বাৰু। তো সেয়াই, মানে কেতিয়াবা মানে কি জানে হাজবেণ্ড কেনেকুৱা, মই কেতিয়াবা মাহঁতৰ ঘৰত থাকোঁ, হঠাৎ ফোন আহি যায় যে আপোনাৰ ডেলিভাৰী এটা আহিছে, আপুনি ৰিচিভ কৰকহি। মই গমেই নাপাওঁ কেতিয়া কি অৰ্ডাৰ দিয়ে। কেতিয়াবা আপোনাৰ কিবা লাইট অৰ্ডাৰ দি দিলে, কেতিয়াবা আপোনাৰ ঘৰৰ কিবা সজোৱা বস্তু এটা অৰ্ডাৰ দি দিলে, কেতিয়াবা আপোনাৰ পানী বটল, সেই যিটো আপুনি কিনিব পাৰিব দোকানত গৈ, তো সেইবোৰ অৰ্ডাৰ, যিকোনো বস্তুতে মই খালি চকুত লাগিব লাগে আৰু বস্তুটো, সেইটো অৰ্ডাৰ দি দিয়ে। আৰু সোধা চোধা একো হেৰি নাই, কেতিয়াও নুসুধে মই ল'ম নেকি, কাৰণ জানেই মই ল'ব গ'লে কমি নালাগে দিয়া, পিছত গৈ বজাৰৰ পৰা কিনি আনিম, তেনেকুৱা আনচাৰ পাব বুলি, সেইকাৰণে নুসুধেই, নিজেই যি পচন্দ কৰে তেতিয়া লৈ লয় আৰু। তো কিন্তু এয়া বেডশ্বীটটো ভাল লাগিছে মোৰ, চুই পিনি মেটেৰিয়েলটো বহুত চফ্ট হয়, কটনৰ হয় যে, আৰু এইটো আৰামো হ'ব, মানে এনেকৈ চুই গম পায় ন, ফিল কৰি ভাল বেডশ্বীটখন। আৰু বেডশ্বীটৰ এনেই কষ্টটো ইয়াতে বহুত লিখা আছে, মই তেওঁক সুধিলোঁ এইখনৰ দাম কিমান, তেওঁ ক'লে কি এটা মানে 300 মান ক'লে নেকি, 300 হিচাপত কিন্তু বস্তুটো বহুত ভাল।
যদি 300 সঁচাকৈ লৈছে আৰু কাৰণ তেওঁ মিছাও ক'ব পাৰে সেইজনী মই গালি দিম বুলি ভাবিব পাৰে যে ইমান এক্সপেঞ্চিভ কিয় লৈছা বা কিয় কিনিলা নে পটককৈ হঠাৎ তো সেইটো তেওঁ জানে কিন্তু মোক 300 বুলি কৈছে কিন্তু প্ৰাইচৰ লগত কম্পেয়াৰ কৰিলে বেডশ্বীটখন বহুত ভাল হয় ল'ব পাৰিব আপোনালোকেও যদি বিচাৰে মই আপোনালোকক লিংকটো দি দিম বাৰু ক'ৰ পৰা লৈছিলে কেনেকুৱা মানে ফ্লিপকাৰ্টৰ আপোনাক যিটো লিংক লাগে মই সেইটো দি দিম কিন্তু বস্তুটো ভাল হয় কিনিব পাৰে আপোনালোকে তো এতিয়া মই অলপ বজাৰ যাওঁ বজাৰ মানে কি বৰষুণ দি থকাৰ কাৰণে বজাৰত যোৱা নাছিলোঁ কিছুমান বস্তু লগা হৈ আছিল কিন্তু মই মানে সেই আৰু বৰষুণ দি আছে কাৰণে যাব মন নাযায় ইহঁতক থৈ যাব লাগিব বুলিও মই যোৱা নাই তো এতিয়া ভাবিছোঁ সিহঁতৰ অলপ টিভি চিভি চাই আছে পটককৈ মই বজাৰৰ পৰা আহোঁ তো আহি লগ পাই আছোঁ আপোনালোকে তো গাইজ মই ওলাইছিলোঁ বজাৰ যাবলৈ তো কিন্তু এতিয়া বজাৰ যাবলৈ ওলোৱা তো বজাৰ যাব ওলোৱাতে হাজবেণ্ডে ফোন কৰি ক'লে যে মই আহি পাম তোমালোকে ওলোৱা একেলগে যাওঁ তো ময়ো ভালেই পালোঁ মানে বতৰটো ইমান বেয়া হৈ আছিলে যে মই তেওঁলোকৰ গ'লে ভালেই হ'ব তো সেয়া আমি ৰেডি হ'লোঁ ৰেডি হৈ বজাৰ যাবলৈ ওলাইছিলোঁ বজাৰ তেনেকুৱা একো নাছিলে ল'ৰাৰ কিবা কিবি আছিলে মানে ল'ৰাৰ স্কুল খুলিব হৈছে তাৰ প্ৰজেক্টৰ বস্তু তাৰ কিবা মানে এই নক'ব স্কুলত লাগিয়েই থাকে নহয় আৰু এতিয়া মানে শেষ মুহূৰ্তত মানে কি স্কুল খুলিব হৈছে তাৰো জল্দি জল্দি লাগিছে আৰু গোটেইখিনি শেষ কৰিবলৈ তো সেইকাৰণে মানে গোটেইখিনি বজাৰ তাৰেই আছিলে বেছিভাগ বজাৰ কৰিব গ'লোঁ এইফালে ছোৱালী বাপেকৰ স্কুটি ষ্টাৰ্ট কৰি আছে কিন্তু তাই গম নাপায় তাইক লৈ নাযাওঁ বুলি কাৰণ বতৰটোৰ কাৰণে আমি ভাবিছোঁ যিহেতু মানে ট্ৰেফিকো ইমান হয় ন এইখিনি সময়ত সেইকাৰণে তাইক আমি থৈ যাম বুলি ভাবিলোঁ স্কুটি লৈয়ে যাওঁ আৰু স্কুটিত আমি গোটেইকেইজন যোৱাটো অলপ দিগদাৰ হয় সেইকাৰণে তাইক থৈ গ'লোঁ তাৰপিছত আমি এনেকৈ ওলালোঁ আৰু গোটেই তিনিজনে তাৰপিছত এই আৰু এইখিনি সময়ত মানে দেখিছেনে বতৰ কেনেকুৱা অলপমান বৰষুণটো কমিছে একদম বৰষুণটো কমাৰ লগে লগে জল্দি জল্দি ওলাব লাগে বাছ আৰু এইফালে মই ভিডিঅ' কৰি থাকোঁতে হাজবেণ্ডৰ ৰিয়েকশ্যন চাবচোন হাজবেণ্ডে গম নাপায় মানে এয়া দেখিছেনে একদম মানে মানুহটো কি যে এক্টিং তাৰপিছত এনেকৈ আমি গ'লোঁ গৈ পিনে ল'ৰা মই হাজবেণ্ড এনেকৈ আমি বজাৰ কৰিলোঁ ল'ৰাৰ কিবা কিবি লগা আছিলে সেইখিনি ল'লোঁ আৰু তাৰপিছত ঘৰৰ বজাৰখিনি কৰি ঘৰলৈ উভতি আহিলোঁ আৰু ছোৱালীক মই থৈ গৈছিলোঁ মাহঁতৰ ঘৰত তাইক লৈ যোৱা নাছিলোঁ বতৰটো বেয়া বুলি আৰু স্কুটিত যাম বুলিও সেইকাৰণে আমি তিনিজনে গৈ পিনে আমাৰ যিখিনি আছিলে বজাৰ ঘৰৰ বজাৰ তাৰ লাগতিয়াল বস্তু ল'ৰাৰ যিখিনি আছে গোটেইখিনি গৈ আমি উভতি আহিলোঁ এই পোহৰ থাকোঁতে গৈছিলোঁ সেই দুটা বস্তু কিনোতে দেখিলেনে আন্ধাৰে হৈ গ'লগৈ ইমান টাইম লাগি যায় ন আৰু এই ট্ৰেফিকৰ কথাটো কৈছোঁ আপোনাক কিমান যাম সেইকাৰণে আহি পাওঁতে পোহৰত গ'লে আহোঁতে মানে আন্ধাৰ হ'বই আপুনি তো গাইজ এই ঘৰ সোমালোহি বজাৰ চজাৰ কৰিলে তো আজিৰ ব্লগটো ইমানতে সামৰিছোঁ সামৰিব নালাগে বোলে তো সেয়াই বাপেক এতিয়া গ'লগৈ ছোৱালীক আনিবলৈ ছোৱালীক আমি থৈ গ'লোঁ মানে আমি গাড়ী লৈ যোৱা কথা আছিলে আৰু বৰষুণ দিয়াৰ কাৰণে বাপেকে ক'লে পাৰ্কিঙৰ ইছ্যু তোমালোকে এটা কাম কৰা তাই যদি নাযায় স্কুটিয়ে লৈ যাওঁ কাৰণ চাৰিজনী স্কুটিত যোৱা এতিয়া পচিবলো নহয় ল'ৰাও ডাঙৰ হৈছে তো সেইকাৰণে তাইক থৈ গ'লোঁ আৰু ল'ৰাক লৈ যাবলৈ কাৰণ এটাই আছিলে তাৰ কিবা ইউনিফৰ্মৰ কিবা জোখ মাখ লাগিব বুলি আমি তাইক লগত লৈ গ'লোঁ তো সেয়াই তাৰ বজাৰ ঘৰৰ বজাৰ এইখিনি কৰি আহিলোঁ এতিয়া বাপেক গৈছে আনিবলৈ তাইক মই মাহঁতৰ ঘৰত থৈ গৈছিলোঁ তো সেয়া বাপেকে আনিব গৈছে তো আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আশা কৰিছোঁ চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব চোৱাৰ বাবে থেংক ইউ